ভিতৰ পৰা একেবাৰে যেনে তেনেহে ওলাই আহিছোঁ দেই জোৱাই যিডালহে বুন্দা চকু উলিয়াইছে বুন্দা চকু একেবাৰে এতিয়া আমাক মাৰি কাটি খাই পেলাওঁ যেনহে কৰিছে আৰু এনে একেবাৰে আমি ডাঙৰ ভুলটো কৰিলোঁ চাম নহয় আকৌ মোৰ ছোৱালীক যদি কেনেবাকৈ কিবা আশা ক'বলৈ হয় তেতিয়া আকৌ ঠিকছে দিম নহয় ঠিকছে গম পাই যাব একদম মা মই আকৌ ভয় লাগিছে পাই পাবলে যদি আকৌ মোক মায়েহে কি হ'ব এতিয়া কিহৰ ভয় হাতটো কিহৰ ভয় মা কালৈ ভয় কৰিবলগীয়া আছে তুমি মা মই থাকোঁতে তোক পাবলে ভয় কৰিবলগীয়া আছে একদম ভয় নকৰিবি কৈছে ডেমকিয়াই থাকিবি একদম তোক এচৰ মাৰিলে তই দুচৰ মাৰিবি এনেকুৱা হ'ব লাগিব মানুহ সোপাই দিলে আচল পাই একদম মা তুমি ঠিকেই কৈছা হয় আহকচোন বাৰু মোকনো কি কয় চাম আৰু মই এতিয়া ঘৰলৈ যাওঁ তই আকৌ সেই ভয় কৰি নাথাকিবি আকৌ কিবা যদি দৰকাৰ হয় এটা ফোন কৰি দিবি মই উৰি আহিম একদম পৰি তোমাক কেতিয়াবা কেইটামান প্ৰশ্ন সুধিম আৰু তুমি মোৰ প্ৰশ্নকেইটা উত্তৰ দি যাব লাগিব একদম একদম সঁচা ক'বা কিন্তু আজি ভণ্টিৰ মুখৰ পৰা মই যিবিলাক কথা শুনিলোঁ সেইবিলাক সঁচা নে তুমি বোলে হেৰি মই নথকা ধৰণে বোলে ভণ্টিহঁতক বোলে নিজৰ মোৰ ৰুমত বোলে সোমাবলৈ নিদিয়া চোফাত বহিবলৈ নিদিয়া কি হয় সেইবিলাক হা আৰু বোলে তুমি মাকে ভণ্টিকে বোলে ঘৰৰ পৰা বোলে উলিয়াব খুজিছা কি হয় সেইবিলাক উত্তৰ দিয়া মোক নাই পাবলো নাই এনেই কৈছে এইবিলাক ভণ্টিয়ে তুমি কি ভণ্টিৰ কথা সঁচা বুলি ভাবিছা তুমিতো মোক জানা ন মইনো বাৰু এনেকুৱা কৰিম নে কিয় কৰিম বাৰু ঘৰখনত এনেকুৱা আৰু ভণ্টি আহিবৰ দিনাখনিৰ পৰা চাই আছোঁ মোক দেখিবই নোৱাৰে অহা দিনাখনিৰ পৰা মোক কাট মাৰি আছে ঠাট্টা কৰি আছে যি টি শুনাই আছে আৰু তাই তোমাক এইবিলাক এনেই কৈছে এনেই লগাইছে মই একো কোৱা নাই সঁচাকৈ কৈছোঁ দেখিছ তাই কিমান মিছা কথা কৈছে সন্মুখৰ আগত আমি মানুহ ৰখি থাকোঁতে মিছা কথা কৈছে তুমি যে মোক এতিয়াও ফাঁকি দিবলৈ আহিছা হা ইমান যে এতিয়াও ফাঁকি দিবলৈ আহিছা কথাটো কি ভণ্টিয়ে কেতিয়াও মিছা কথা নকয় বুজিছা মই ভণ্টিক ভালকৈ জনা আছে আৰু হেৰি তুমি যদি সঁচা কথাই কৈছা তেতিয়াহ'লে তুমি আৰু মায়ে গৈ তাত তেতিয়াহ'লে কেলৈ জুপি আছিলা হা কেলৈ জুপি আছিলা আঠনিৰ পৰা চাই আছোঁ চবেই যে মোক যে গোটেই গালে যে গোট খাই যে মোক যে ছোৱালীজনী যে ৰৌকে ধৰিছে কুকুৰে কাট নোখোৱা যে কৈছা হা কি বুলি ভাবিছা মই একো নাই মই মতা নাই বুলি কি ভয় খাই আছোঁ বুলি ভাবিছা নি হা চোৱা এইবোৰ ইয়াত হেৰি কৰিব লাগিব আকৌ দেই কৈ দিছোঁ হ'লে মোৰ ছোৱালী যদি কেনেবাকৈ কিবা হ'বলৈ হয় না কথা কিন্তু বেয়া হ'ব আকৌ চাবা আকৌ গোটেইখিনি জেল ভাত খাবাগে গৈ বিয়নী আপুনি আকৌ ওপৰতে কেলৈ মান মাতিছে সি তাই কিবা সুধি আছে বা আপুনি সুধিবলৈ দিয়ক আপুনি যে ওপৰতে পৰিছে আপোনাৰ কিয় গান লাগিছে আকৌ আপোনাৰ যেকে ভুল কৰিছে কাৰণেহে কৈছে আপুনি যে ওপৰতে মান মাতিছে পেটেকে চাই আছোঁ বিয়নী অথনি পৰা আপোনাকো আপুনি অথনি পৰা ল'ৰাটোক লগাই খুচি হা এই আমাৰ এই ছোৱালীজনীৰ কথা এই লগাই ভঙাই এই ছোৱালীজনীকে ল'ৰাটোকে মানে আঁতৰ কৰিব খোজা হয়নে মই জানিছোঁ আপোনালোকে এইবিলাক কৰিব বুলি নাভাবিব আকৌ মই আপোনালোকক সুধাই আহিম বুলি আপোনালোকে মোক জনা নাই আমাক কি বস্তু কোনোবাই যে মোক এচৰ মাৰে নাই বা দুচৰ মাৰ মানুহ পিছে মা আপুনি কিন্তু বেয়া নাপাব দেই আৰু আপুনি গাত পাতি কিয় লৈছে আপুনি কথাষাৰ কিয় গাত পাতি লৈছে মইতো আপোনাক একো কোৱা নাই ন বোলে আপোনাক মই কিবা কৈছোঁ তেতিয়া বেলেগ কথা মইতো তাইকে সুধি আছোঁ তাই আৰু ভুল কৰিছে যেতিয়া তাইতো উত্তৰ দিবই লাগিব ন জোৱাইকো তুমি মোক বৰ কথা কৈছা হা মই কি তোমাৰ ছোৱালী কি হেৰি গালি খাবলৈ বিয়া দিছিলোঁ নেকি হা গালি খাবলৈ বিয়া দিছিলোঁ তুমি যে আঠৰি পাছে কথা শুনাই আছা কিহৰ কাৰণে গাত পাতি নল'বা আকৌ মোৰ ছোৱালীক মই তোমালোকৰ হ'লে এনেকৈ গালি খাবলৈ বিয়া দিয়া নাই নহয় তোমালোকে যে গোটেই জাকে যে মিলি পেলাই যাম ছোৱালীজনীক যে গালি পাৰি আছা শুনিবা আৰু মই মুখে নাই মতাৰ কাৰণে তুমি চলবা গৈ আছা হা গোটেই জাকে মিলি পেলাই তাইক মানে হেৰি ডকা সকা দিব খুজিছা চাই আছোঁ মই চাবা আকৌ ইয়াৰ পৰিণাম বা বেলেগ ভুগিব লাগিব আকৌ তোমালোকে যি অৱস্থা কৈছা মোৰ ছোৱালীক চা দাদা চা তই দেখিলি নহয় এতিয়া সন্মুখৰ আগত মাক জীয়েকৰ ৰং কেনেকুৱা মই তোক আকৌ ক'লে তই বিশ্বাস নকৰ নহয় চাই ল মাক জীয়েকে ৰূপ সলাই দিলে আৰু বিয়নী আপুনি কি মানে আপুনি কি জীয়েকক ফল দিছে মানে ওপৰলৈ উঠাই দিছে হয়নে আৰু অলপমান এনেকুৱা কৰিবলৈ আপুনি ভালকৈ নুবুজাৰ কাৰণেতো আপোনাৰ জীয়েকৰ এইটো গতি ন আজি যদি আপুনি ভালকৈ শিক্ষা দিলেহেঁতেন নহয় এইবিলাক তাই ইয়াত এনেকুৱা কৰিব নাহে লোকৰ ঘৰত বিয়নী আপুনি মোক শিক্ষা দিব লাগিব হা শিক্ষা মই ভালদৰে লোৱা আছে মই জানো মই কি কৰিব লাগে কি নকৰিব লাগে আৰু তেনেকুৱা কথা ক'ব লাগিব আপুনি ইমান নিজক খুচাই চাব আপুনি কেনেকুৱা আপুনিনো কি আপুনি একেহে ইমান দিনে মোৰ ছোৱালীয়ে যি কৰি আছে ন আপোনালোকক একদম ঠিকেই কৰি আছে আৰু অলপমান কৰিবহে লাগিছে এয়াতো কমেই হ'ল আৰু পাবলি তুমি যে অথনিৰ পৰা অকল হেৰি মাকে মোকে যে অকল কথা শুনাই আছা কথাটো কি মানে তোমাৰ লাজ লাগিব লাগিছে মোৰ মাক তেনেকৈ কথা ক'লে বুজিছা লাজ লাগিব লাগিছিলে তোমাৰ বা আপোনাৰ মাক হ'লে দাদাই সন্মান কৰিব লাগে আৰু আমাৰ মাক হ'লে কি আপুনি সন্মান কৰিব নালাগে আপুনি যিবিলাক কথা কৈ থাকে নহয় সেইবিলাকতো আমি শুনি থাকোঁ সেইবিলাকতো আমি উত্তৰো নিদিওঁ আৰু আপুনি দাদাই আজি কিবা আশা ক'লে আপুনি এতিয়া লাজ পাই গ'ল এই ঘৰখনত যিমান যত যি হৈ আছে এইবোৰ চব আমাৰ ইয়াৰ পৰা হৈছে আমাৰ ল'ৰাৰ পৰা হৈছে যত কুটক খাই ইয়াক মই কিমান কৈছিলোঁ মই বোলো তই এজনী কাঢ়িব নালাগে এজনী আনিলে বোলো তোৰ ঘৰ শেষ কৰি দিব ধনী নহয় ধনী ঘৰ বোলো ৰং দেখুৱাবই এদিন সি মোৰ কথা নুশুনিলে এতিয়া ভুগি থাক বিয়নী চাওক আপুনি কিন্তু আমাক বহুত অপমান কৰিছে আকৌ মোকে আৰু ছোৱালীকে ইমান বেছি কিন্তু সহ্য নকৰিম আকৌ পুলিচৰ থানাত দি দিম আপোনালোকক মই আপোনালোকৰ মানে অট্টপালিটো বহুত বেছি বাঢ়ি গৈছে পৰি এইবিলাক যত যিমান হৈছে নহয় কণ্ডলৰ বা এইবিলাক চব তোমাৰ কাৰণে হৈছে অইন কাৰো কাৰণে হোৱা নাই তুমি এতিয়া কণ্ডলৰ বাটো গোটালা নহয় মোৰ কামনি বা কৈছে এতিয়া গোটেইখন জোৱাই তুমি মোক ছোৱালীক আৰু কথা শুনাই নিদিবা কিন্তু কৈ দিছোঁ আকৌ মই ছোৱালী এবাৰ লৈ যাম ইয়াত এনেকৈ কথা শুনাই গালি খাই থাকিলে মই নিদিওঁ মোৰ ঘৰত ইমান হেৰি থাকিবলৈ জেগা নাইকিয়া হোৱা নাই ছোৱালী মোৰ লগত থাকিব আৰু তুমি আকৌ হেৰি তাত আকৌ বিচাৰি নাযাবা আকৌ সেইটো কৈ লৈছোঁ মই
বিয়নী লৈ যাওক জেকক লৈ যাওক খালি হেৰি এবাৰ লৈ যাওঁতে হেৰি কৰিব আপুনি কাম বন কেইটামান শিকাই পঠিয়াব আপোনাৰ জেকে কামৰ ফালেতো একো নাই ৰাতিপুৱা উঠিব 9টা-10টা বজাত ভাত এগাল খাব দিনটো বিচনাখনত শুব কাম বন এখন কৰিব নাজানে এনেকুৱা বহি থকাতকৈ লৈ যায় ভাল বিয়নী তেনেকুৱা কথা ক'ব নাহিব আপুনি মই মোৰ ছোৱালীক ইয়াত কাম কৰিবলৈ বিয়া দিয়া নাই নহয় যে আপোনালোকৰ প্ৰতিটো কামেই কৰি থাকিব তাই হা তেনেকুৱা কথা ক'ব নাহিব আৰু ছোৱালী তই একদম এতিয়া ঘৰলৈ বৈ ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰ তই ইয়াত সন্মানেই নকৰে যেতিয়া তই ইয়াত থাকিব নোৱাৰ বৈ মোৰ লগত বৈ একদম মা আপুনি এইবিলাক কি কৈছে তাই ঘৰলৈ কেলৈ যাব আকৌ তাই নাযায় ঘৰলৈ তাই মোৰ লগত থাকিব কিবা এটা লাগিলোঁ বুলিয়ে যে তাই ঘৰলৈ গুচি যাব এইটো কথা নহয় ন বুজাই ল'ম আৰু তাইক যোৱাই তুমি একদম কথা নকবা কৈছো না একদম কথা নকবা মই ইয়াত আৰু ছোৱালী নাৰাখোঁ আঠনি বাজিতে তুমি বহুত কথা শুনালা মাৰে ভনীয়ে কথা শুনি বহুত কথা শুনালা এতিয়া আৰু পাছলৈ ঘূৰি যাব নাই মিছা কথা ছোৱালী মই ইয়াত নাৰাখাওঁ কাম কৰি মৰিবলৈ আৰু তুমি যাতে তাত বিচাৰি নাযোৱা আকৌ দেই আগতীয়াকৈ ক'লোঁ ছোৱালী একদম বৈ ইয়াৰ পৰা আৰু যাতে তাত পিছলৈ ঘূৰি নাচাওঁ মা চোৱা না কেনেকৈ পৰি গুচি গ'ল তোমালোকে কি ৰখাব নোৱাৰিলা নি মানে আৰু মানিছোঁ তাই ভুল কৰিলে সেইবুলি আৰু বুজাই বঢ়াই ল'ব পাৰিলেহেঁতেন সেইবুলি যে ঘৰে গুচি যাব এইটো কথা নহয় ন তই একদম চুপ থাক কথা নকবি তাই নিজে কৈছে মই পঠিয়াই দিয়া নাই নহয় আৰু তাই কেইদিন থাকিব তাই ঘৰত গৈ এনেও ইয়ালৈ আহিব ইমান চিন্তা কৰি মৰিবলগীয়া দৰকাৰ নাই পক দুদিনত মেডিচিনটো ভালকৈ